to my YouTube channel. আজি একেবাৰে হাজি কাছি ওলাইছো আজি হাজি কাছি ওলোৱাৰ কাৰণ আছে মেকআপ চেকআপ কৰি একেবাৰে ৰেডি সেলফ মেকআপ বাৰু মেকআপ চেকআপ কৰি ৰেডি হয় আজি একচুয়ালি মই বহুত দিনৰ মূৰত শ্ব' এটা হোষ্ট কৰিবলৈ গৈ আছো আৰু আজিৰ শ্ব'টো বিশেষভাৱে বিশেষ মোৰ কাৰণে স্পেচিয়েল কাৰণ মই 6 মাহৰ পিছত আকৌ এংকাৰিং কৰিবলৈ গৈ আছো শ্ব' এটা তো মই 6 মাহৰ পিছত আজি এটা শ্ব' হোষ্ট কৰিবলৈ গৈ আছোঁ আৰু আজিৰ শ্ব'টো আমি সকলোৱে জানো অসমৰ গৌৰৱ লাভলিনা ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আৰু লাভলিনাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাক উপলক্ষ কৰি আজি এই অনুষ্ঠানটো নেহেৰু ষ্টেডিয়ামত গতিকে শ্ব'টোত কেইগৰাকীমান বিশেষ অতিথি থাকিব অসমৰ বিশেষ মানুহ থাকিব আজিৰ অনুষ্ঠানটোত আৰু মই সৌভাগ্যশালী নিজকে অনুভৱ কৰিছোঁ যে এই শ্ব'টো মই হোষ্ট কৰিব গৈ আছোঁ আৰু বিৰাট এক্সাইটেড আৰু নাৰ্ভাছ এট দ্য ছেইম টাইম কাৰণ মই সঁচাকৈ এংকাৰিং ইজ মাই ফাৰ্ষ্ট লাভ বাট বহুত দিন হৈ গ'ল এংকাৰিং কৰা নাই চাগে এবছৰ আগতেই কৰা মাজতে মাত্ৰ নিউজ লাইভৰ নিউ ইয়েৰ শ্ব'টো হোষ্ট কৰিছিলোঁ যোৱা ডিচেম্বৰত তাৰ পিছৰ পৰা কোনো এংকাৰিং শ্ব'জ হোৱা নাই একো হোৱা নাই আজি বহুত দিনৰ মূৰত এংকাৰিং কৰিবলৈ গৈ আছোঁ আৰু দিনটো মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম আৰু এইখিনিতে কওঁ আজিৰ অনুষ্ঠানটোত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব গতিকে প্ৰথমবাৰৰ বাবে মই মাননীয় আমাৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অনুষ্ঠান হোষ্ট কৰিছিলোঁ এইবাৰ প্ৰথম মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুষ্ঠান হোষ্ট কৰিম গতিকে অকণমান নাৰ্ভাছ এক্সাইটেড লেটছ চি কি হয় বহুত দিনৰ মূৰত নিজৰ মেকআপ কৰিছোঁ কি বা ৰূপ লৈছে নাজানো আৰু আচ্ছা বাদ দিয়ক খেলৰ কথা কওঁ আজি এই অনুষ্ঠানটো আয়োজন কৰিছে অসম অলিম্পিক সন্থাই লাভলিনাৰ বাবে শুভাশীষ শুভকামনা আৰু আশীৰ্বাদ বিচাৰি লাভলিনা হৈছে অসমৰ প্ৰথমগৰাকী এথলীট যোৱা 125টা বছৰীয়া অসম অলিম্পিকৰ ইতিহাসত প্ৰথমগৰাকী অসমীয়া এথলীট যি নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিছে লগতে মেডেলটো বাৰু ব্ৰঞ্জ আহিলেই কিন্তু আমাক ইয়াতকৈও বেছি লাগে আৰু এয়া হৈছে আমাৰ আজিৰ ভেনিউ অলৰেডি টাইট ছিকিউৰিটি অবভিয়াছলি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত যিহেতু অনুষ্ঠানত অংশ ল'বলৈ আহিব গতিকে ভেৰি টাইট ছিকিউৰিটি কিছুসংখ্যক জ্যেষ্ঠ ক্ৰীড়া কৰ্মী আৰু ইয়াৰ আমাৰ মৰমৰ সংগীতা কাকতি বা আছে সংগীতা বাই মংগলাচৰণ আজি ইয়াত প্ৰদৰ্শন কৰিব আৰু বক্সাৰসকল আছে উদীয়মান বক্সাৰসকল আৰু তেখেত আহি পালে আৰু আহি পোৱাৰ লগে লগে আমাৰ অনুষ্ঠান আমি আৰম্ভ কৰিলোঁ এনেকুৱা অনুষ্ঠানত একচুৱেলি নৰ্মেল অনুষ্ঠানৰ নিচিনা নহয় বহুত প্ৰট'কল মেইনটেইন কৰিব লগা হয় নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট লাইনত এংকাৰিং কৰিব লগা হয় আৰু এইটো এটা পৃথক ধৰণৰ এংকাৰিং নৰ্মেল বিহু বা বেলেগ শ্ব'জৰ যিটো এণ্টাৰটেইনিং হয় সেইটো নহয় খুব বেছি কেয়াৰফুল হৈ থাকিব লাগে ইয়াত এটা শব্দও ভুলকৈ ক'ব নোৱাৰিম কাৰো পদপি ভুলকৈ ক'ব নোৱাৰিম গতিকে আজিৰ গোটেই শ্ব'টো লাভলিনাক ডেডিকেট কৰি প্ৰত্যেকজন অসমবাসীয়ে নিজৰ প্ৰাৰ্থনাত লাভলিনাক ৰাখক যাতে লাভলিনা জিকি আহে আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাই আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ আৰু আমাৰ অনুষ্ঠানৰ বাবে মঞ্চত আমি আসন গ্ৰহণ কৰিবলৈ আমাৰ সন্মানীয় অতিথিসকলক অনুৰোধ জনাইছোঁ আজি গোটেই অনুষ্ঠানটোত ইয়াত উপস্থিত আছিল বিশিষ্ট ক্ৰীড়া সংগঠক আৰু একচুৱেলি মই ফুটেজ ল'ব নোৱাৰিলোঁ কিন্তু ইয়াত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ বহুকেইগৰাকী বক্সাৰ আছিল আৰু লগতে আছিল উদীয়মান বক্সাৰসকল আৰু আজি গোটেই অনুষ্ঠানটোৰ কাম এয়া বন্তি প্ৰজ্বলন লাভলিনাৰ বাবে ভগৱানৰ ওচৰত আশীষ বিচাৰি আৰু প্ৰত্যেকগৰাকী অসমবাসীয়ে আজিৰ প্ৰাৰ্থনাত লাভলিনাক ৰাখক যাতে ব্ৰঞ্জৰকৈ বেছি ৰূপ আৰু তাৰপিছত সোণ যাতে লাভলিনা আনিব পাৰে কিমান ষ্টুডেণ্ট আছে আৰু এনেকৈ আজিৰ অনুষ্ঠানটো খুব ধুনীয়াকৈ পাৰ হৈ গ'ল লাভলিনালৈ বহুত শুভকামনা ৰাইজৰ শুভাশীষ আছে তোমাৰ লগত তুমি বিশ্ব জয় কৰি আহা অলিম্পিক জয় কৰি আহা আৰু চুকে কোণে অসমৰ গাঁৱে ভূঞে থকা বহু লাভলিনাৰ সপোন তুমি আগবঢ়াই লৈ যোৱা তুমি আদৰ্শ হোৱা লাভলিনা ইয়াৰে কামনা কৰি
তোমালৈ পুনৰবাৰ বিজয়ৰ শুভকামনা জনালোঁ আৰু মই অনুষ্ঠান শেষ কৰি ঘৰলৈ আহি আছোঁ আজি খুব কম সময়ৰ ভিতৰত প্ৰিপেয়াৰ কৰি পেলাই একচুৱেলি যাব লগা হ'ল কিন্তু এই অনুষ্ঠানটিলৈ যেতিয়া মোক ক'লে লাভলিনাৰ কাৰণে এটা শ্ব' মই একেবাৰে না ক'ব নোৱাৰিলোঁ কাৰণ মনেৰে বিচাৰি আছোঁ কেতিয়া কাইলৈ দিনৰ 11টা বাজক আৰু লাভলিনাৰ ৰিঙত প্ৰতিপক্ষক ধৰাশায়ী কৰক আজি শ্ব'টোত বিশেষ দেখাব নোৱাৰিলোঁ কাৰণ নিজে ফুটেজ ল'ব লগা হৈছিলে প্ৰাৰ্থনা কৰিব যাতে লাভলিনা বিজয়ী হৈ আহে অলিম্পিক জয় কৰে যাতে